মহান মহোৎসৱৰ বৰ্তমান এইটো স্মৃতি তপন। হিমালয় নামনিৰ সেউজ বৰ্তমান সোমাই গৈ আছোঁ আমি। আগত গৈ কি দেখো চাওঁ। বৰ্তমান গাঁৱৰ ভিতৰত সোমাই গ'লোঁ। হেৰিটেক ভিলেজ বুলি দিয়া আছে আগত। এজোপা কলগছ কল লাগি আছে। কল লগা ভাগে ৰুলে। আৰু এইটো গোহালি আৰু এইফালে এইটো বৰ বিয়াৰ বেৰি ধুনীয়াকৈ সজা পোখাই ৰাখিছে। আৰু এইটো ওচৰতে ভঁৰাল। ইয়াত আকৌ দুলনি থোৱা হৈছে। দুলনি আছে, কল চব ৰেডি আছে, ফুল। আৰু এইফালে ওচৰত টেকেলি। এইফালে ঘৰটো ইমান ধুনীয়াকৈ সজাই পকাই ৰাখিছে। জাপি আছে, ডলা আছে। খুৰাটো চাকি জ্বলাইছে কাৰণ নতুন ঘৰ লোৱা মানেতো লক্ষী আহে য'তে হ'লেও। বৰ্তমান কুঁহিয়াৰ পৰা মেচিন আৰু এটা ভঁৰাল দেখিলোঁ। আৰু এইটো ওচৰতে গঁৰাল, কুকুৰা গঁৰাল। এইফালে এইটো হ'ল গোহালি। আৰু এইটো ঘৰৰ ভিতৰত এইটো ম'হৰ গাড়ীৰ সঁজুলি। আৰু এইটো কুঁহিয়াৰ পেৰিবৰ কাৰণে, কাৰণ কুঁহিয়াৰ ৰস পেৰাৰ পিছত এইটো গুড় বনাব পাৰিব এইবাবে। এইটো বোকা সানি টিউবৱেলৰ ওচৰত এইটো মানে টেবুলৰ লেতেৰা পানীবিলাক গৈ যাব, ইয়াত পেলাব জাবৰ জোঁথৰ। লগতে এইটো গা ধোৱা ঘৰ। আৰু এইখন হ'ল তাঁতৰ শাল, তাঁতৰ শালি ঘৰ। পোৱালি ঘৰৰ ভিতৰত দতাসকলে ভাগৱত পাঠদান কৰি আছে বৰ্তমান। এখন গাঁওখন বাপৰে, টি হাউচৰ ওপৰত বৰ্তমান গাঁওখন দূৰ ইয়াৰ পৰা ইমান ধুনীয়াকৈ দেখিছে। এইটো চাওক কিমান ওপৰত আছোঁ।